আৰু এয়া যোৱা 24 তাৰিখে মাহেত থাকোঁতে আমি ৰাসলৈ গৈছিলোঁ, কিন্তু ভিডিঅ'টো দিয়া হোৱা নাছিলে। এয়া আমি নলবাৰী আহি পালোহি। তাৰপাছত এইবাৰ গাড়ী পাৰ্কিং কৰিবৰ কাৰণে থৈছে, যিহেতু আন্ধাৰ হৈ আহিছে। এনেকৈ দোকানৰ মুখত মানে ফ্ৰণ্টতে পাৰ্কিং প্লেচ দিছে। এইফালে আমি ৰাসৰ এইবাৰ মূৰ্তিবোৰ চাই গৈছোঁ। আৰু বহুতে জানেই আচলতে ল'ৱাৰ আচামত এনেকৈ মূৰ্তি সজাই ৰাস দিয়ে, আৰু আপাৰ আচামৰ ফালে কি হয় ভাওনা হয়, এইবোৰ হয়। তাৰপৰা ইমান মানুহ ভিৰ, চবেই মানে শ্ৰীকৃষ্ণৰ যোনখিনি মূৰ্তি বনায় সেইখিনি শ্ৰীকৃষ্ণ সৰু কালিৰ পৰা একদম ডাঙৰলৈকে দেখায় মূৰ্তিবোৰ, ভালো লাগে। আৰু কিন্তু মানুহ বহুত হৈছিলে সেইদিনাখন আমি যোৱা দিনাখন। আৰু আমি ৰাস চাবলৈ গ'লোঁ যদিও একো এটা বস্তু কিন্তু ভালকৈ কিনা নহয়, যিহেতু ছোৱালী ইমান উৎপাত, তাই মানে বস্তু ইটোও দেখে সিটোও দেখে। আৰু তাৰপাছত আমাৰ ৰাস্তা খেলি মেলি লাগিলে। সেয়াই আৰু অকণমান টাইম চালোঁ, আৰু মাহেঁতো আহি আছিলে কাৰণে অকণমান দেখাই আনিলোঁ। আৰু ময়ো এবাৰ ফাৰ্ষ্ট টাইম ৰাস চাব গৈছিলোঁ নলবাৰীত। আৰু এয়া মাবিলাক খোজকাঢ়ি ভাগৰ লাগিলে, তো পেণ্ডেলত আহি অকণমান টাইম বহিলোঁ। আৰু তাৰপাছত ওলাই গুচি আহিলোঁ। আৰু তাৰপাছত আমি আহিলোঁ নলবাৰী প্ৰণীতা হোটেললৈ। যিহেতু ইয়াৰ যোনবোৰ হয় তেওঁলোকেতো গম পাইছেই প্ৰণীতা হোটেলত। তাৰপাছত তাতে আৰু চাহ চলা পৰঠা এনেকৈ কিবাকিবি খাই ঘৰলৈ গুচি আহিলোঁ। আৰু তাৰপিছত মিষ্টাৰ আকৌ এবাৰ আমাৰ যোনখিনি তৰণীত হৈছে ৰাস, তেওঁ তাত চাবলৈ গুচি গ'ল, কাৰণ আমাক সোনকালে থৈ মেলি গুচি গ'ল। তেওঁ আজিলৈ ৰাখিছোঁ, বাই বাই।